স্বাগতম জনাইছোঁ আমাৰ চেনেল এছ জ্যোতিলৈ। আজি আমি কিছু কথা পাতিম আমি শাৰীৰিকভাৱে এলেহুৱা হৈ গৈছোঁ কিয়। শৰীৰ আৰু মন দুটা বেলেগ বস্তু নহয়, দুয়োটাই ইটো আনটোৰ ওপৰত জড়িত। শৰীৰৰ অসুবিধা হ'লে মাইণ্ডটোৰো অসুবিধা হ'ব। অৰ্থাৎ বৰ্তমান যান্ত্ৰিক কাৰুকাৰ্যৰ ফলত আমি লাহে লাহে এলেহুৱা হৈ গৈছোঁ। কাৰণ আগৰ দিনত কোনো ধৰণৰ চইচ বা অপশ্যন নাছিল। কাপোৰ ধুবলৈ হ'লে আপুনি হাতেৰে কাপোৰ ঠেকুচিবই লাগিব, কিন্তু বৰ্তমান ৱাশ্বিং মেচিনৰ যোগেদি কম সময়তে আপুনি আপোনাৰ আৰু কম শাৰীৰিক শক্তি প্ৰয়োগতে আপুনি আপোনাৰ কামবোৰ সমাধান কৰি ল'ব পাৰে। আগৰ দিনত বজাৰ কৰিবলৈ হ'লে আপুনি বাহিৰলৈ যাবই লাগিব, কিন্তু বৰ্তমান নগ'লেও হয়। অনলাইন শ্বপিঙৰ যোগেদি আপোনাৰ সকলো ধৰণৰ সামগ্ৰী সহজলভ্যতে ঘৰত পোৱা যায়। গতিকে সুবিধা হৈছে মানিছোঁ, কিন্তু সুবিধা নামত আমি লাহে লাহে এলেহুৱা হৈ গৈ আছোঁ। আগতে কোনো এটা ওপৰ মহললৈ যাবলৈ হ'লে আমি চিৰি বগাবই লাগিব, কিন্তু বৰ্তমান আমি লিফ্টৰ যোগেৰে অতি কম সময়তে আৰু শাৰীৰিক শক্তি প্ৰয়োগ নকৰাকৈ আমি পাবগৈ পাৰোঁ। তাৰ ফলত আমাৰ সুবিধা হৈছে, কিন্তু সুবিধা নামত আমি শাৰীৰিকভাৱে এলেহুৱা হৈ গৈ আছোঁ। জীৱনটোত আমি বহুত কিবা কিবি কৰিব বিচাৰোঁ। যদি আমাৰ শৰীৰে আমাৰ লগত নাথাকে, তেতিয়া আমি কৰিম কি? আমাৰ আশাত চেঁচা পানী পৰিব। গতিকে মই ক'লেও বা আনে ক'লেও নক'লেও আমি কি কৰিব লাগিব? শাৰীৰিক এক্সাৰচাইজ কৰিবই লাগিব। য়োগা, শাৰীৰিক এক্সাৰচাইজ আমি কৰিলেহে আমাৰ স্বাস্থ্যটো সুস্থ সবল হৈ থাকিব। গতিকে ধন্যবাদ, আজিলৈ ইমানেই আছে। যদি কথাবোৰ ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ কথা বতৰা মই আপোনালোকৰ মাজলৈ সদায় আনি থাকিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ।